বিহুত প্ৰথমবাৰৰ বাবে নিমকি বনালোঁ। ভাবিছোঁ আপোনালোকৰ মাজত ৰেচিপিটো দি দিওঁ আৰু বিহুৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। আচলতে এয়া কপৌ ফুল চাওক, আমাৰ ঘৰত লগা ইমান ধুনীয়াকৈ ফুলি আছে। 4পাহ কপৌ ফুল দেখিয়ে ভাল লাগি যায়। আৰু গৰু বিহুৰ দিনাখনৰ কিছু দৃশ্যাংশ দেখাওঁ। গৰু বিহুৰ দিনাখন এয়া বৰষুণ ৰাতিপুৱা আৰু এয়া চাহ বনাই ল'লে। ঘৰৰ গোহালিৰ ভিতৰতে আচলতে তাইক ধুওৱা হ'ব, কাৰণ তাই পোৱালিও জগিলে। সেইকাৰণে এয়া গাত লাও খা বেঙেনা খা কৈছে আৰু অকণমান দৃশ্যাংশ দেখাইছোঁ বাৰু। এয়া মোৰ মা ঘৰৰ দৃশ্য। এয়া প্ৰথমতে গৰুক নোৱাই গা ধুৱাই ল'লে। তাৰপাছত চাট মাৰিব গালৈ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি। ভাল লাগে পৰম্পৰাবোৰ সকলোৱে ধৰি ৰাখিলে। যিহেতু গাঁৱৰ সমাজত থাকোঁ, এইখিনিতো আমাৰ বহুত প্ৰিয়। এয়া গৰু গালৈ চাট মাৰিছে, লগতে মানুহৰ গালৈও মাৰিছে। আচলতে এনেদৰে ফূৰ্তি কৰা হয়। এয়া মই প্ৰথমবাৰৰ বাবে আজি নিমকি বনাবলৈ লৈছোঁ। ভাবিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। এয়া মই প্ৰথমতে 2 কাপ ময়দা লৈ লৈছোঁ। আচলতে ভাল হৈছিলে নিমকিটো, সেইকাৰণে বোলো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। প্ৰথমবাৰ বনাইছোঁ যদিও বহুত ক্ৰিস্পি হৈছিলে। এনেদৰে আপোনালোকে বনাই চাব। এয়া মই অকণমান নিমখ দিছোঁ। তাৰপাছত দিম অলপমান কালজিৰাটো সৰহকৈ হ'লে ভাল লাগে, সেইকাৰণে ইয়াতকৈও আৰু অকণমান মই বেছিকৈ দি দিম। তাৰপাছত এইখিনি মিক্স কৰি ল'ম। মিক্স কৰাৰ আগত তেল দি ল'ম। তেল তেনেকৈ জোখটো মই আপোনালোকক কৈ দিম বাৰু, কিমানটো দিব লাগে। দি থাকিব লাগিব এয়া মই তেল দি সানি আছোঁ। কিমানটো পৰিমাণৰ তেল লাগিব মই আপোনালোকক লাষ্টত দেখাই দিম। আৰু তেল দিছোঁ, আৰু লাগিব। এইদৰে তেল দি সানি থাকিব লাগিব। যেতিয়া এনেকৈ মুঠি মাৰি দিওঁতে অকণমান মুঠি নিচিনা হৈ ভাগি যাব, সিমানটো পৰিমাণৰ তেল দিলেই হ'ব। সেইটো চাই ল'ব আপোনালোকে। এয়া দেখিছেনে, মই মুঠি মাৰি দিছোঁ, হৈছে, তথাপিও আৰু অকণ দি দিলোঁ। মুঠি মাৰোঁ মুঠিটো হ'ব লাগে লাড়ু নিচিনা, তাৰপাছত ভাগি থাকিব লাগে। এনেকুৱা ধৰণৰ হোৱাৰ পাছত আপোনালোকে তেল দিয়া বন্ধ কৰিব পাৰিব। তাৰপাছত অকণকৈ পানী দি মই অকণমান চেনিও দি দিছিলোঁ। আপোনালোকক ক'বলৈ পাহৰিলোঁ, চেনি দিলে আচলতে ৰং এটা আহে, কিন্তু খাবলৈ ভাল লাগে। পিছত মিঠা লাগে, নিমখীয়া হোৱাৰ পাছত মিঠা লাগে, ভাল লাগে। এয়া মই পানী দি ভালদৰে সানি ল'লোঁ। সানি পেলাই 10 মিনিট সময়ৰ বাবে থৈ দিলোঁ। তাৰপাছত এই 10 মিনিট হোৱাৰ পাছত কাপোৰখন আঁতৰাই এয়া আকৌ এবাৰ এনেকৈ গোল কৰি লৈছোঁ। আৰু মই এনেকৈ 4টা লাডু কৰি লওঁ। আপোনালোকে নিজৰ ইচ্ছা কেইটা কৰি লয়, মই 4টা কৰি লওঁ। মই আচলতে কমকৈ বনাই চাইছিলোঁ কেনেকুৱা হয় চাম বুলি, কাৰণ প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, কিন্তু ভাল হৈছিলে। সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এয়া বেলি ল'লোঁ। বেলি লোৱাৰ পাছত 4টা ৰুটি বেলি লৈ মই এইদৰে কাট কৰিম। কিদৰে কাট কৰিছোঁ আপোনালোকে ভালকৈ চাই ল'ব। এবাৰতে কাট কৰিব আচলতে, চুৰিখনে ঘঁহাই থাকিলে বেয়া হৈ যায়। তাৰপাছত প্ৰথমতে পোনকৈ এনেকৈ কাট কৰি তাৰপাছত এনেদৰে কাট কৰি দিলোঁ। মোৰ অকণ বেগা হৈছে, একো নহয়, ভজাৰ পাছত ইমান ধৰিব নোৱাৰি, কিন্তু নিমকিৰ শ্বেপটো বহুত ধুনীয়াকৈ আহিছে। এয়া এটা নিমকি উঠাই মই আপোনালোকক দেখাই দিম। এয়া চাওক কিমান ধুনীয়া এটা নিমকি শ্বেপ আহিছে। এতিয়া মই জেতুকা দিছিলোঁ, হাতত ধুনীয়াকৈ ধৰিছে, সেইটো ওলাই গৈছে। তাৰপিছত এয়া মই নিমকিখিনি ফ্ৰাই কৰি ল'ম তেলত। ধৰিছা নি? এয়া চাওক কি ধুনীয়াকৈ কালাৰ আহিছে। কালাৰ অকণমান কিছুমান ৰঙা হৈছে, কাৰণ মই চেনিটো দিছিলোঁ যে, কিন্তু বহুত ক্ৰিস্পি হৈছে। আপোনালোকে ট্ৰাই কৰি চাব। এয়া দেখিছেনে কি ধুনীয়াকৈ নিমকি তৈয়াৰ হৈ গ'ল। আপোনালোকৰ মাজত মই ভাঙি দেখাম কিমান ধুনীয়াকৈ ক্ৰিস্পি হৈছে দেখাবৰ কাৰণে। মই ইয়াত আপলোড কৰি দিছোঁ। এয়া বিহুৱে ফুল বজাইছে। তাৰপাছত সেয়া কপৌ ফুল ল'বলৈ গৈছিলে, আৰু এয়া হৈছে হুঁচৰি আহিছিলে। এয়া হুঁচৰিৰ লগত সি অকণমান দেৰি নাছিলে। গৰু বিহুৰ দিনাখনৰ ভিডিঅ' দি আছোঁ মই। গৰু বিহুৰ দিনাখন ৰাইজৰ এনেদৰে পদধূলি পৰিলে বহুত ভাল লাগে। আচলতে বিহু হুঁচৰি আহিলে এইবোৰ নাইকিয়া হৈ গৈছে, কিন্তু এনেদৰে ধৰি ৰাখিলে। গৰু বিহুৰ দিনাখন এয়া ল'ৰাসকলেও মাৰিছে। আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোক সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিলে।